না আহিছে লে বিয়া প্ৰেজেন্ট চেজেন্ট ইফালে বেগ ইফালে আমাৰ মহাশয় মোবাইল চোৱা ব্যস্ত মোবাইল দেখিলে একদম মুখ মানে হাত পাকমান খুৱাব এনেকুৱা এইফালে হিৰো কোন মানুহ চোৱা এইফালে মই ক'ত যাম কৈ দিয়াচোন ক'ত যোৱা তুমি ক'ত যোৱা আমাৰ শুন মানুহ ইমান ভাল ল'ৰা মাকৰ লগত নেযায় ন বেটা তোমাক চিপছ টিপ আনি দিম ন হয়নে হয়নে ফটো তুলি বেয়া পোৱা কথা কম কোৱা যেহেতু মই বেছি কথা কওঁ ভগৱানে মিলাইছে তেনেকৈ কি কৰিম আৰু উপায়টো নাই এতিয়া আজি যেহেতু আমাৰ বিবাহ বাৰ্ষিক আশীৰ্বাদ কৰিব আহিবলগীয়া দিনবোৰ যদি সদায় ভালে কুশলে থাকিব পাৰোঁ আৰু আগতে বাৰু যিমানখিনি কেতিয়াবা সুখ কেতিয়াবা দুখ ক'ৰবাত চকুলো কেতিয়াবা ফূৰ্তি এইবোৰ আৰু জীৱনটোত থাকেই নহয় জানো সেয়েহে 7টা বছৰ আজি সম্পূৰ্ণ কৰিলোঁ এওঁৰ লগত আৰু সেয়ে আৰু এওঁ দেখিলেই নহয় মানে ভিডিঅ' কৰিলে বোলে একেবাৰে বহুত বেছি বেয়া পায় মোক বাৰু একো নকয় তেওঁ নিজে ফটো তুলি বেয়া পায় ৰ'বা বেটা গাড়ী আহি যাব ফটো তুলি বেয়া পায় কথা কয় ভিডিঅ' কৰিলে বেলেগ বেয়া পায় মানে সেয়ে আৰু কোনোবা এজন বিপৰীত থাকেই যে এতিয়া যাব ওলাইছোঁ বিয়ালৈ যিহেতু মাহী ল'ৰা বৌ যাব চলা চাওঁ এইফালে বিয়ালৈ নাযায় যে এইফালে কিবা কিবি লৈ দিছোঁ অঁ হয় নি দোকানত লৈ দিছোঁ গাড়ী পাই গ'লো দেই এইফালে বৌ একদম কইনা যে ধুনীয়াকৈ সাজি কাচি আহিছে কইনা আজি ধৰিবই নোৱাৰিব কোন কইনা হয় দেই কইনা আজি কোন হয় ধৰিবই নোৱাৰিব কৈছোঁ আমাৰ এইফালে নতুন ন কইনা বহুত আমনি লাগিলে দেই বহুত ইমান এনেকৈ মানুহ টাইম দিয়ে নেকি সঁচাকৈ দেই মই 10:30 আগত ৰেডি হৈ আছোঁ আৰু 10:30 ৰেডি হৈ গ'লে চাগে ন অঁ আমাৰ বৌজনীক দেখাই দিব আকৌ ধুনীয়া দেখিছে সঁচাকৈ ক'ৰবাত মানুহ পাৰিলা যেনে তেনে মেনেজ হেল্পাৰ মানুহটা আৰু এইফালে মই মোৰতো মানে ওলাই লৈছোঁ আৰু জাহা তাহাকৈ ইমান টাইম ৰখিলোঁ মেকআপো গৈ কিবা হ'বগৈ এতিয়া বিয়া পাওঁগৈ মানে কিবা হ'বগৈ যিহেতু সোণাৰী কোনখিনিত হেৰি মানুহটা হা টাউনতে শিৱসাগৰ ডিষ্ট্ৰিক্ট সোণাৰীত যিহেতু মাহী ছোৱালী বিয়া আজি আৰু তাতে যাব ওলাইছোঁ আপোনালোকক একেবাৰে বিয়া ঘৰত দেখামগৈ দেই একদম ওলাই মেলি লৈছোঁ আৰু কেনেকুৱা লাগিছে ক'বচোন একেবাৰে সোণাৰীত অঁ বিয়া ঘৰ পাই গ'লোহি এইফালে ধুনীয়াকৈ গাড়ী থ'বৰ কাৰণে সুবিধা দি দিছে আৰু সৰুটো বিয়া ঘৰ ভিতৰত গৈ দেখাম আৰু আপোনালোকক এই গিফ্ট চিফ্ট লৈ লৈছোঁ ভিতৰত সোমাই লওঁ দেই ৰ'ব এইফালে বিয়া ঘৰ এইফালে আমাৰ হিৰো এইটো তুমি আকৌ পেন ঠিক কৰি আছা এইফালে আমাৰ হিৰো এতিয়া বিয়া ঘৰ চব পাইছোঁ চব ঠিক কৰি ল'ব লাগিব ন ধৰিত্ৰী এণ্ড ডিমাণ্ড হৈ আমাৰ মাদাৰ ইণ্ডিয়া বিয়া ঘৰ পাইছোঁহি আৰু দেই এইফালে বেক কেমেৰা কৰি দেখাই সোমাই লৈছোঁ এইফালে ফটো মৰা পৰ্ব চলি আছে দেই এইফালে জোনবা এইফালে চবেই মানে বিয়া ঘৰত আছে এজনী সৌমা মাহী এইফালে মাহী আৰু এইফালে আমাৰ আপা এজনী আমাৰ আপা গোটেইখন বিয়া কালিয়ে লাগিলে সিহঁতৰ এইফালে মানুহটা নমস্কাৰ একেবাৰে সবজান আমাৰ কইনা মাক অকণমান দেখাই দিব আকৌ এইফালে মাহী এইফালে জোনবা এইফালে বৌ এইফালে কালিয়ে খামকৈ কালিয়ে আহিলে এইফালে আপোনালোকে চবটো তোমালোকে মহিলা আছে ন তোমালোকে শিৱসাগৰে হয় অঁ মই তোমালোকক দেখি থাকোঁ ফেচবুকত হেৰি মালিক হয় যে পুৰা শ্বেয়াৰ কৰি থাকে ন এইফালে লগ পাই গৈছে একদম ধুনীয়াকৈ সজাই মেলি ধুনীয়াকৈ সাজোন কাচোন হৈ একদম চবকে দি আছে একদম পকৰি লৈছোঁ কফি ভোক লাগিছে পকৰি লৈ লৈছোঁ মোক চবেই পাহৰিলে
আজি মোৰ কি আছিলে মোৰ নিজৰ মা হয় কিন্তু আজিৰ দিনটো বিবাহ বাৰ্ষিক যিহেতু পাহৰি থাকিলে আমাৰ এইফালে কইনা আমাৰ কইনাজনীকো দেখাই দিওঁ লগতে মৰম লাগিছে হেৰি দৰা ওচৰতে ন ওচৰতে ইয়াৰ পৰা কিমান দূৰ মাহী থাকিব নাচিব লাগিব লাষ্টলৈকে খুব ধুনীয়া লাগিছে আমাৰ কইনা দেখাই দিছোঁ মৰম লাগিছে মানে আমি বাহিৰত পঢ়া নাই ভিতৰত পঢ়িছোঁতে পকৰীটো সঁচাকৈ ভাল লাগিছে মই 3টা লৈ লৈছোঁ যিহেতু ভাত খোৱা টাইম হৈ গ'ল এতিয়া বিয়া ঘৰতে খাম একেবাৰে ভোকো লাগিছে মজা মানে কেনেকুৱা লাগিছে পকৰী আৰু কফি ভাল লাগিছে বহুত টেষ্টি বনাইছে কিন্তু দেই চব কালি আহিলে দেই বায়েক ভনীয়েক মাক জীয়েক গোটেইখন কালি পুৰা বিহু মানে বিয়া পকি আছে চাগে খুবতো একদম অৰিজিনেল দিছে ন বা মজা লাগিছে চাওক বা এইফালে কইনা খোপাটো চাওক আমাৰ কইনা কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাব খুব মৰম লাগিছে আমিতো ধুনীয়াই দেখিছোঁ বাৰু মাইয়ে মোৰ সৰুতে লৈ যাবলগীয়া ডাঙৰ বোৱাৰী আহিছে তাহাঁতক চবকে দেখাই থাকিম ঘৰৰ মানুহ আপোনালোকে চাই থাকিবচোন সেইবিলাকে এইফালে মাজুৱাৰ পৰা আহি পাইছেহি জুমুৰ দিব লাগিব জুমুৰ ঘৰৰ বিয়া মানে বিহু নাচ আৰু খুব ধুনীয়া বেজটো দেখাই দিছোঁ দেই অকণমান বা এইফালে আৰু মোৰ এটা বহুত ডাঙৰ আশা আছিলে তোমালোকৰ ফটো মানে ফেচবুকত পাই থাকোঁতো পষ্টবোৰ লগ পাবলৈও মন আছিলে আৰু খাবলৈও এটা আশা আছিলে আৰু ফাইনেলি আজি পাই গৈছোঁ পোলাও লৈ লৈছোঁ কম পৰিমাণে দিবা আৰু অকণমান দি দিয়া ঠিক আছে তোমালোকৰ মালিকজনৰ নাম কি বিশ্বজিৎ কি লিখে টাইটেল গগৈ লিখে নালাগে দাইলো নালাগে আৰু কিবা কিবি দিছে মই যিখিনি নাখাওঁ সেইখিনি লোৱা নাই খুব ধুনীয়া একেবাৰে একে ড্ৰেছ পিন্ধিছে চবেই কি লৈছা বৌ বলা ধুনীয়াকৈ একদম লগাই পৰি গ'লো মই লগাই দিম দেই বৌ এটা চাব লাগিব দালি নালাগে লিখি দিছে ডাল খুব ধুনীয়াকৈ লিখি আছে মিক্স কম পৰিমাণে দিয়া কম পৰিমাণে নষ্ট লাগিলে আকৌ লৈ ল'ম আলু চব্জি কিহৰ নালাগে কণী অকণমান দিবা পোলাও চবকে দেখাই দিছোঁ দেই অকণমান ফটো একপি তুলিম দেই তোমালোকৰ লগত দিয়া খুব ধুনীয়া ইমান ধুনীয়াকৈ ভাল লাগিছে চবকে ধুনীয়া লাগিছে চিকেন ন অলপ দিয়া চিকেন আৰু পিচ দি দিয়া এইফালে নালাগে মই নাখাওঁ ঠিক আছে
ভাত খাই লওঁ যোনবাই খাই আছে মাংস লৈ লৈছে আৰু এইফালে দুখৰ কথাটো আৰু দাদা সোমবাৰ আজি নিৰামিষ বেয়া লাগিছে লগতে তেওঁ আমি মাছ মাংস চব লৈছোঁ কিন্তু বাকীকেইটা আইটেম মোৰ মানে দেখি বেয়া লাগে আমি অকণমান দেৰিকৈ যাম ৰাতিকৈ অকণমান দেৰিকৈ খাই দিম আৰু দেৰিকৈ খাই দিম আৰু বোলে খাই লওঁ দেই ভাতটো খাই লওঁ বোলে ভাত পানী খাই বৈ আজৰি হৈ ল'লোঁ মিঠা পান লৈ লৈছোঁ বোলে পাণ বনাই আছে মিঠা পান লৈ লওঁ মিঠা পান ইমান ডাঙৰ পাণখন মিঠাখনত যি আছে ছোৱালীয়ে পাণ খাইছে মোৰ খাওঁ খাওঁ লাগিছে নহয় সঁচাকৈ ন অকণমান দেখাই দিওঁ আকৌ এইফালে আমাৰ কইনা দেউতাক এইফালে মহা হয় বোলে ধুনীয়াকৈ আলহী বতাত ব্যস্ত হৈ আছে আলহী দুলহী আহি আছে অঁ থেংক ইউ বোলে আলহী দুলহী আহি আছে আৰু পাণ মই ইমান ডাঙৰকৈ দিলে পাণখন এডোখৰ এডোখৰকৈ খাই আছোঁ দেই পালে নে পাণ আজি যে মোৰ দিন এটা আছিলে কি আছিলে এনিভাৰ্চাৰী হয় নেকি লাইন পাত লাইন চাপবোৰ আগলৈ আহা এই কাপোৰযোৰকে খুলি দিম ফটো মাৰিবলৈ গোটেইখন লাইন পাতিছোঁ আৰু দেই এইফালে চাওঁ অঁ মই থাকি গৈছোঁ ফটো ফটো মেইন কইনা ক'ত এইফালে আমাৰ কেমেৰামেন এনেকৈ ৰাউণ্ড হৈ দিব লাগিব মায়ো লোৱা নাই সেইফালে যাকে যাকে এজনে যাম গম পাইছোঁ কালিয়ে গম পালোঁ এজনী থাকি পাৰিছোঁ এজনী থাকি আলহী ভাল ধুনীয়া লাগিছে আমি মাৰিম ৰ'বা বোলে কইনা ফটো তোলাত ব্যস্ত পৰিয়ালৰ লগত বোলে কেমেৰা ভাইটি এইফালে মাজু নিচাদো এইফালে চাই দিয়ক এইফালে নিচাদো আলহী আমাৰ দৰা আকৌ দৰাহে ওলাইছে দৰা এতিয়ালৈকে বা অহাই নাই কইনা দাদা বৌ দৰা আহিব আৰু কিমান টাইমত আহে আকৌ দৰা আহোঁতে কিমান টাইম লাগে আকৌ হয়নে তই ইমান হেৰিকৈ চাইছ যে আজি নতুন জীৱন এটা আৰম্ভ হ'ব শুভেচ্ছা যাচিলোঁ দৰাজন যাতে সুখে থাকা জীৱন জুৰি হয়নে আৰু এই সোণাৰী কোট এইফালে কইনা উকিল দেই ময়ো ভালকৈ নাজানো অৱশ্যে একেবাৰে ফাৰ্ষ্ট টাইম আহিছোঁ বিয়া খাইছোঁ একেবাৰে ঘৰো চাইছোঁ বুলি ক'ব লাগিব এতিয়া ফাৰ্ষ্ট টাইম আৰু আমাৰ কইনা খুব ধুনীয়া মৰম লাগিছে আপোনালোকক আশীৰ্বাদ কৰিব যুগ্ম জীৱনটো যাতে সদায় ভালে কুশলে যাওক এইফালে আলহী দুলহী গৈ শেষ হৈছে আৰু দৰা আহিব ভাইটি অকণমান তুলি দিছোঁ অঁ এইফালে আমাৰ কইনা ভাইকক দেখাই দিছোঁ আকৌ অকণমান চব অকণমান লৈ লওঁ দিয়া অঁ এনেই কিবা ক'ব হে ভাল অঁ এইফালে দুজনী এনেকৈ দেখাই দিছোঁ দেই হে ভালে চোৱা আকৌ কেমেৰালৈ মেইনকৈ বোলে মাহী আৰু মহা কইনাৰ লগত ফটো তুলিছে ধুনীয়াকৈ আমাৰ
এগৰাকীয়ে মাহী আৰু মহা এফালে ধুনীয়াকৈ ফটো এখন তুলিছে দেই কইনাৰ লগত। যিহেতু দৰা আহিব হৈছে আৰু আন্ধাৰ হৈয়ে গৈছে আৰু আলহী ইমানেই ভিৰ মানে ইমান আলহী হৈছে নহয় ৰাতিলৈ। আৰু এইফালে কইনাই আহোমৰ খুব ধুনীয়া এযোৰ ড্ৰেছ পিন্ধিছে। আশা কৰি ভিডিঅ'টো চাই ভাল পালে, যদিহে ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। যদি পেজটো ফালৰ পৰা চাই আছে তেন্তে পেজটো ফ'ল' কৰিব, শেষলৈকে চাই থাকক। ভিডিঅ'